স্বাগতম জনাইছোঁ বন্ধুসকল। আমি আজি ৰাতিপুৱাতে আহিছোঁ কলেজলৈ। আজি আমাৰ ডিপাৰ্টমেণ্টেল ফেচাৰ্ছ আছে আৰু এয়া আমাৰ মহিলা বিশ্ববিদ্যালয়ৰ সুন্দৰী নাৰী কেইগৰাকী। আৰু দেখিছে আমি ইমানেই দামী দামী মানুহ, আমাক ধূপ চাকি লগাইহে আদৰণি জনাইছে। এতিয়া আমাৰ মেইন প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। আমাক প্ৰথমতে এটা গীতেৰে আদৰণি জনালে, তাৰপিছতে আমাৰ মাজৰ পৰা কেইগৰাকীমান লগৰ, তাৰপৰা ছিনিয়ৰখিনিয়ে আৰু এগৰাকী মেমেও স্পীচ দিলে। তাৰপিছতে আমাৰ কালচাৰেল প্ৰগ্ৰেমো ষ্টাৰ্ট হৈ গ'ল। আৰু আমি ভাবিছিলোঁ যে নৰ্মেল চাগে এটা ফ্ৰেচাৰ্ছ পাৰ্টি কৰা হ'ব, কিন্তু আমাৰ ছিনিয়ৰখিনিয়ে ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে, চাই ভাল লাগিছে। আমি কেইজনীয়েও দুদিন প্ৰেক্টিছ কৰি পেলাই এনেই আৰু ষ্টেজত এপাক ঘূৰি দিলোঁ। আমাৰ পিছতে আমাৰ জুনিয়ৰ আৰু ছিনিয়ৰখিনিও ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিলে। তাৰপিছতে আমিও আৰু ইণ্ট্ৰডাকশ্যনৰ কাৰণে ষ্টেজৰ ওপৰত উঠিলোঁ। ইমান নাজানো আৰু আজি প্ৰথম বুলি বাহঁতে যেনেকৈ কৈছে তেনেকৈ আমি কৰিছোঁ আৰু। তাৰপিছতে মই আহিলোঁ আমাৰ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়লৈ, যিহেতু আমাৰ হাতে লিখা মেগাজিনখন আজি উন্মোচন কৰা হৈছে। ফ্ৰেচাৰ্ছ পাৰ্টিটো আচলতে সিমানতে শেষ হোৱা নাছিলে, খোৱা বোৱাও বাহঁতে যোগাৰ কৰিছিলে, কিন্তু মোৰ এইফালে আহিবলগীয়া আছিলে কাৰণে মই সিমান দেৰি থাকিব নোৱাৰিলোঁ আৰু সিমানখিনি দেখুৱাবও নোৱাৰিলোঁ। আৰু এইখন আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথমখন হাতে লিখা আলোচনী। তাৰপিছত মেমহঁতৰ লগত লাঞ্চ কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আজিলৈ সামৰিছোঁ।